নমস্কাৰ বন্ধুসকল, তালুকদাৰ পিগাৰী চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গাহৰি পোৱালিক আইৰণ আৰু ভিটামিন বি কমপ্লেক্স ইনজেকশ্যন কিয় আৰু কেতিয়া দিব লাগে, আজি আমি এই বিষয়ত কথা পাতিম। আমাৰ বহু গাহৰি ফাৰ্মাৰ বন্ধুসকলে আইৰণ আৰু বি কমপ্লেক্স গাহৰি পোৱালিক কিয় দিব লাগে নাজানে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক, সকলো কথা বুজি পাব আইৰণ আৰু বি কমপ্লেক্সৰ বিষয়ে। আৰু মোৰ চেনেলত যদি আপুনি নতুন আহিছে তেতিয়াহ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো বজাই দিয়ক, কিয়নো মোৰ চেনেলত গাহৰি সম্পৰ্কীয় ভাল ভিডিঅ' আপোনালোকৰ সুবিধাৰ বাবে লৈ আহি থাকোঁ। বলক বন্ধুসকল, আৰু সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, যদি আমি কমাৰ্চিয়েল হিচাপে পকী গঁৰাল বা ফাৰ্ম নিৰ্মাণ কৰি আবদ্ধ হিচাপে গাহৰি পালন কৰোঁ, তেতিয়াহ'লে গাহৰিবোৰৰ আইৰণ আৰু ভিটামিন বিৰ অভাৱ হোৱাটো স্বাভাৱিক। আৰু বন্ধুসকল, যিসকলে মুকলিকৈ গাহৰি পালন কৰে তেওঁলোকৰ গাহৰিয়ে প্ৰয়োজনীয় আইৰণ ভিটামিনখিনি নেচাৰেলি পাই যায়। মাটিৰ পৰাই হওক বা বিভিন্ন ধৰণৰ ঘাঁহ বন গছৰ পাত আদিৰ পৰাই হওক নেচাৰেলি পায়। কাৰণ গাহৰিৰ অনাবৰতে মাটি খুন্দি থকাটো এক প্ৰকাৰৰ চৰিত্ৰ। এইদৰেই মাটি ঘাঁহ বন আদিৰ পৰা প্ৰয়োজনীয় মিনাৰেলখিনি নেচাৰেলি পায়। আৰু পকী গঁৰালত আবদ্ধকৈ ৰখা গাহৰিবোৰে নেচাৰেলি আইৰণ ভিটামিন পোৱাৰ কোনো কাৰণে নাই। না মাটি খুন্দিব পাৰিব, না ঘাঁহ বন পাত এইবোৰ খাব পাৰিব। সেইবাবে বন্ধুসকল, পকী গঁৰালত আবদ্ধ হিচাপে গাহৰি পালন কৰা ফাৰ্মাৰসকলে আৰ্টিফিচিয়েলি গাহৰিৰ প্ৰয়োজনীয় আইৰণ আৰু ভিটামিনখিনি দি দিব লাগিব। গাহৰিৰ পোৱালিক আইৰণ আৰু ভিটামিন বি কমপ্লেক্স কেতিয়া আৰু কেনেকৈ দিয়ে এই বিষয়ে জনাৰ আগতে প্ৰথমতে জানি লোৱা আহক গাহৰিৰ দেহত আইৰণ আৰু ভিটামিনৰ অভাৱ হ'লে কি হ'ব পাৰে। গাহৰিৰ দেহত আইৰণ আৰু ভিটামিন বিৰ অভাৱ হ'লে গাহৰিটো দুৰ্বল হ'ব, দেখিবলৈ বেয়া হ'ব আৰু ডাঙৰ হ'ব নাজানিব। আৰু গাহৰিটো যদি সোনকালে ডাঙৰে নহয় তেতিয়াহ'লে আপোনাৰ কি লাভ হ'ব। ব্যৱসায়িক ভিত্তিত গাহৰি পালন কৰি যদি আপোনাৰ গাহৰিৰ গ্ৰথ ভাল নহয় তেতিয়াহ'লেতো আপোনাৰ সকলো টকা কষ্ট এনেই যাব। সেইবাবে বন্ধুসকল, ব্যৱসায় হিচাপে যদি আপুনি গাহৰি পালন কৰিছে তেতিয়াহ'লে গাহৰিৰ বিষয়ে আপোনাৰ বেছিক জ্ঞানখিনি থাকিব লাগিব। আৰু মোৰ চেনেলতো আছে আপোনালোকৰ সহায়ৰ বাবে। এতিয়া জানো আহক বন্ধুসকল, আইৰণ আৰু ভিটামিন বি কমপ্লেক্স গাহৰিৰ পোৱালিক কেনেকৈ আৰু কেতিয়া দিব লাগে। গাহৰিৰ পোৱালি যেতিয়া জন্ম হ'ব, জন্ম হোৱা দিনৰ পৰা 4 দিনত আইৰণৰ ইনজেকশ্যন মাৰি দিব। আইৰণৰ বাবে ফেৰিটাছ ইনজেকশ্যনটো দিব পাৰে, বহুত ভাল হয়, এইটো ৰিজাল্ট খুবেই ভাল। জন্ম হোৱা প্ৰত্যেক পোৱালিকে 4 দিনত আইৰণৰ ড'জ 1 ml কৈ মাৰিব। আৰু আইৰণ মৰাৰ পিছদিনাখন মানে 5 দিনত বি কমপ্লেক্স ইনজেকশ্যন মাৰি দিব 0.5 ml কৈ। আকৌ ৰিপিট 13 দিনত আইৰণ আৰু 14 দিনত বি কমপ্লেক্স মাৰি দিব। আৰু 21 দিনত পেলুৰ দৰৱ খুৱাব নাপাহৰিব। বন্ধুসকল, এনেকৈ মই কোৱা ধৰণে দিয়ক, আপুনি 2 দিনমান পিছতে ৰিজাল্ট দেখা পাব। পোৱালিবোৰৰ স্বাস্থ্য ধুনীয়া হ'ব, লগতে গ্ৰথো ভাল হ'ব। যদি পোৱালিবোৰক আইৰণ আৰু বি কমপ্লেক্স নিদিয়ে তেতিয়াহ'লে পোৱালিবোৰৰ স্বাস্থ্য ভাল নহ'ব। আপোনাৰ পোৱালিবোৰ বিক্ৰী কৰাটো অলপ টান হৈ পৰিব। কাৰণ বৰ্তমান কোনোবা গ্ৰাহকে পোৱালি কিনাৰ আগতে সোধেয়ে আইৰণ বি কমপ্লেক্স দিয়া আছে নে নাই বুলি। আৰু স্বাস্থ্য ভাল নহ'লে সেই পোৱালি কোনেও কিনিব নিবিচাৰিব। আৰু যদি আইৰণ বি কমপ্লেক্স দিয়া থাকে সেই পোৱালি গ্ৰাহকে পচন্দ প্ৰথমতে কৰিব। আৰু এটা কথা বন্ধুসকল, আপুনি যদি ব্যৱসায়িক ভিত্তিত গাহৰি ফাৰ্ম এখন চলাই আছে তেতিয়াহ'লে গাহৰিৰ সৰু সুৰা বেমাৰৰ চিকিৎসা বা ইনজেকশ্যন মৰা এইবোৰ শিকি ল'ব লাগিব। কাৰণ সাধাৰণ কথাতে যদি আপুনি ভেটেনাৰী ডক্তৰক মাতে তেতিয়াহ'লে আপোনাৰ টকাও বহুত খৰচ হ'ব আৰু সকলো সময়ত ডক্তৰক নাপাবও পাৰে। ভেটেনাৰী ডক্তৰ এবাৰ আহিলে আপোনাৰ 1000-1500 টকা খৰচ হৈ যাব। যিহেতু আপোনাৰ এখন ফাৰ্ম হয়, গতিকে ইয়াত এদিন 2 দিন পিছতে জ্বৰৰ বাবেই হওক বা কোনো বেলেগ কাৰণতেই হওক ইনজেকশ্যন দিব লগা হৈ থাকিব পাৰে। আপুনি কিমান মাতি থাকিব ভেটেনাৰী ডক্তৰজনক। সেইবাবে ইনজেকশ্যন আপুনি নিজেই দিব পৰা হ'ব লাগিব। আৰু ইনজেকশ্যন দিয়াটো একো ডাঙৰ কথা নহয়, এবাৰ দুবাৰ দিলেই সকলো নিজেই আহি যাব। প্ৰথমতে আপুনি ডক্তৰজনৰ পৰা অলপ শিকি লওক, তাৰপিছত আপোনাৰ গাহৰিত ট্ৰাই কৰিব। বন্ধুসকল, আপুনি যদি আইৰণ বি কমপ্লেক্স ইনজেকশ্যন দিয়ে গাহৰি পোৱালিক তেতিয়াহ'লে ডিঙিত বা ফেৰাত ইনজেক্ট কৰিব। আৰু দিয়া হোৱাৰ পিছত ইনজেক্ট কৰা ঠাইখিনি অকণমান পিহি দিব যাতে গোটা বান্ধি নাথাকে। যদি গাহৰিবোৰক পোৱালি অৱস্থাতে আইৰণ বি কমপ্লেক্স দি দিয়া যায় তেতিয়াহ'লে ভৱিষ্যতে ফাৰ্মত থকা গাহৰিবোৰৰ আইৰণৰ অভাৱ নহয়, গ্ৰথো ভালকৈ ল'ব পাৰে। গতিকে বন্ধুসকল, আপুনি যদি পকী গঁৰাল বনাই গাহৰি পালন কৰিছে তেতিয়াহ'লে নতুনকৈ জন্ম হোৱা পোৱালিবোৰক
আইৰণ আৰু বি কমপ্লেক্স ইনজেকশ্যন দিব নাপাহৰিব। জন্ম হোৱাৰ পৰা 4 দিনত আইৰণ আৰু আইৰণ দিয়াৰ পিছদিনা বি কমপ্লেক্স, আকৌ ৰিপিট 13 দিনত আইৰণ, 14 দিনত বি কমপ্লেক্স। আশা কৰোঁ বন্ধুসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ অলপ হ'লেও সহায় কৰিব পাৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে আকৌ এবাৰ ক'লোঁ, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব। আৰু গাহৰি সম্পৰ্কে যদি কোনো ধৰণৰ প্ৰশ্ন আছে কমেণ্ট কৰি নিশ্চয় সুধিব। আজিলৈ ইমানেই বন্ধুসকল, আকৌ লগ পাম গাহৰি সম্পৰ্কে এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।